আশা কৰোঁ সকলোৱে ভালে আছে। কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মানে অন্য এটা ব্লগ চলে আপোনালোকক সকলোকে স্বাগতম আৰু আশা কৰোঁ আমাৰ ভিডিঅ' আপোনালোকে চাই থাকিব আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে যেন আমি আগুৱাই যাব পাৰোঁ। সেয়েহে মানে আমি ইউটিউবাৰ হিচাপে নহয় আৰু সৰু সুৰাকৈ নিজৰ মনোৰঞ্জন ৰাইজৰ মনোৰঞ্জনৰ অৰ্থে ভিডিঅ' কিছুমান বনাই যাওঁ। এনেই ইমান ভিডিঅ' বনোৱা আমাৰ অভ্যাসো নাই যিয়ে নেকি বা যায় কি নহওক আপোনালোকক সকলোকে ইউটিউব চেনেল SDB দীপাংকৰ বৰা ব্লগ চলে সকলোকে স্বাগতম জনাই আমি আচলত বতৰ পানী বেয়া ক'লৈকো ওলাই যাব পৰা নাই। এতিয়া আমি ঘৰতে আছোঁ। চলি আছে খেলৰ দিন সকলোৱে আৰু মানে কেইদিন শাওণ মাহ চলি আছে, ক'তো যাব পৰা বতৰ পানী আমি ঘৰতে বহি আছোঁ আৰু এয়া মোৰ আছে বহি তেওঁ মানে লাগিছে বৰিং লাগিছে। তাৰপিছত মানে আপোনাৰ সেইটো কাৰণে মানে বতৰ পানী বেয়া ৱাইফে বৰিঙো লাগিছে, ক'তো যাব পৰা নালায় মানে ওলাই যাবলৈ একদম ৰাস্তা বুলি আপোনাৰ অৱস্থা নাই। গাঁৱৰ জেগা, গাঁৱৰ পৰিৱেশ হ'লেও মানে গাঁৱৰ পৰিৱেশটো অত্যন্ত ভাল লাগে। আপোনালোকক কি লাগে নাজানো, হয়তো চহৰীয়াসকলে ভাল নাপাবও পাৰে গাঁৱৰ পৰিৱেশ। আমি গাঁৱতে জন্ম, গাঁৱতে ডাঙৰ দীঘল হোৱা, সেইকাৰণে আমি গাঁৱৰ পৰিৱেশটো আমাৰ ভাল লাগে। যদিও বোকা পানী কেঁচা মাটিৰ গোন্ধ ভাল লাগে আৰু সেইটো আজি আপোনালোকক বিশেষ তেনেকুৱা কোনো উদ্দেশ্য লৈ পেলাই আজি ভিডিঅ'টো বনোৱা নাই। এনেই ভাবিলোঁ সকলোৰে মানে খবৰ কি কেনেকুৱা ধৰণৰ জানিব বিচাৰিলোঁ আৰু মোৰ ভিডিঅ'বিলাক কোনে ক'ৰ পৰা চাই আছে এবাৰ জনাবচোন। আপোনালোকৰ কমেণ্টবিলাক পালে মই নথৈ আনন্দিত হওঁ। ভাল লাগে। আপোনালোকৰ মৰম চেনেহে আমাৰ বহুতখিনি উৎসাহিত কৰিব পাৰে আৰু ৰাইজৰ মৰম পালে মানে কি কৰিব নোৱাৰে। সেয়েহেতু দাড়ি চুলিখিনিও কাটিব পৰা নাই একচুৱেলি, মানে শাওণ মাহ চলি আছে। আমি শাওণ মাহত মানে দাড়ি চুলিবোৰ তেনেকৈ নাকাটো আৰু শাওণ মাহটো যোৱাৰ পাছতে চাগে দাড়ি চুলিখিনি কাটিম আৰু আপোনালোকে ভাবিছে চাগে এইটো বুলিব একদম যাওঁ দাড়িয়ে চুলিয়ে গোটেইটো বুঢ়া হৈ আছে। একচুৱেলি বুঢ়াই হ'লো যেন লাগিছে। মোৰ মাইকী মানুহৰ চুলিবিলাক কটা নাই, মোক কৈ আছে তেওঁ কটা নাই বোলে। তেওঁ যদি চুলি কাটিবলৈ কি হ'ব আপোনালোকে কৈ দিয়কচোন এবাৰ, কৈ দিয়া। চুলি যদি তুমি কাটিবলৈ হয় তোমাৰ কি গতি হ'ব? একো অন কেমেৰাত একো কথা ক'বলৈ লাজ কৰে। যেতিয়া কেমেৰা নাথাকিব তেতিয়া মোক কৈ থাকিব, অন কেমেৰাত কথা ক'বলৈ লাজ কৰে। বাৰু যাই কি নহওক, আজি আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাবলৈ অকণমান মানে প্ৰব্লেম, সেইকাৰণে গাঁৱৰ পৰিৱেশটো নেদেখোঁ। নিজৰ ঘৰতে বহি আছোঁ, আমি বাৰান্দাত বহি আছোঁ। এয়া আপোনালোকে এবাৰ চাই লওক। এজনী ভণ্টি ভতিজাই হয়, মানে ভণ্টি বুলিয়ে কৈছোঁ আৰু। এয়া আমাৰ ওচৰৰ পৰিৱেশ আপোনালোকে এবাৰ সকলোৱে চাওক। এয়া দেখিছে, এয়া এনেকৈ মানে বাৰান্দাৰ পৰাই আপোনালোকক দেখাইছোঁ আৰু ওলাই যাবলৈ একচুৱেলি মন যোৱা নাই। গোটেইখন সেউজীয়া পৰিৱেশ আৰু পথাৰৰ ফালে যোৱা হ'লে আপোনালোকে আৰু ভাল পালে হ'লে, কিন্তু আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ কিয়নো বহুত কাম আছে। এতিয়া বিশেষ মই এতিয়া কামত যাব লাগে, মানে বজাৰ যাব লাগে, অলপ যোৰহাটৰ পৰা আহিবগৈ লাগে। ঘৰৰ কিবা কিবি বয় বস্তু নাই, তাকে বজাৰ কৰিব যাব লাগে। মাইকী মানুহ আধা ওলাই আছে, ময়ো যাব লাগে। আজিলৈ ভিডিঅ'টো ইমানতে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো যদি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু কোনে ক'ৰ পৰা চাই আছে মই কমেণ্টত এবাৰ নিশ্চয় জনাব। আশা কৰোঁ। ধন্যবাদ।